তো ওয়েলকাম ব্যাক টু মাই সেকেন্ড চ্যানেল। আজি গৈ আছোঁ মানে আমাৰ নগাঁৱতে ওচৰতে থকা মাল এটা চাব গৈ আছোঁ। আপোনালোকে চাই থাকক ক'ত গৈ আছোঁ নকওঁ। চাব গৈ আছোঁ, ওচৰতে আছিলে আৰু অলপমান এইফালে বেক চাইডে আহিব লাগিব ৰাস্তাটো ঘূৰিবলৈ। আৰু তামান বহুত ৰ'দ দিছে আৰু গৈ আছোঁ দিবক থাকিলে আমাৰ বাইক লৈ উঠি গৈ আছোঁ। ঘৰৰ পৰা অহা ট্ৰেইনখন এইফালে দিয়ে যায় হ'বলা দে নেকি আৰু চাওক না। কোৱা মুকলি পথাৰ একদম বম মজা লাগে চাওক না। কোৱা আমিও গৈ আছোঁ ये कोपालू ये नाची लगी कौन ताली का डांस ये साइकिल অলপমান দূৰ আছে পামগৈ। ভিতৰত সোমাব পাম নে নাপাম দাদাটো কিন্তু ওচৰৰ পৰা দেখি বহুত ভাল লাগে। ফোনত দেখি আছোঁ ফেচবুক, আমি ওচৰৰ পৰা দেখিম আৰু মজা লাগিব। আজি বাইক লৈ আহিছোঁ, চাইকেল লৈ আহিব লাগিছিলে আৰু চাইকেল লৈ অহা দূৰ আছিলে, চাইকেলত নাহিলোঁ। Oh my god, kenapa lagi tetap আহিলোঁ। একদম ঠাণ্ডা পৰিৱেশ চাওক, মোৰ ওচৰতে আছে যিটো বস্তু একদম কি ক'ম। একদম বহুত ওচৰতে আছোঁ আৰু কৰোণাৰ কাৰণে ভিতৰত সোমাব দিয়া নাই বাৰু। এতিয়া আমি ভিতৰত যাব নোৱাৰিম। ফটো উঠিব লাগিব, দুই এটা ফটো উঠিম, ফেচবুকত আপডেট দিব লাগিব, আপলোড দিম, তো ভাল লাগিব। ইয়াত বোলে বন্তি চন্তি জ্বলাব পাৰে, আমি বন্তি জ্বলাই যামগৈ। তাক সোমাবলৈকে দিয়া নাই, কেনেকুৱা বেয়া লাগিছে। ইমান ওচৰতে আহিছোঁ চাওক না ভাই। আৰু ইয়াতে এইবিলাক জ্বলাই গৈছে, বন্তি চাকি ধূপ ধূনা চব আমিও জ্বলালোঁ, ভাল লাগিছে। আৰু এইফালে পৰিৱেশ, আৰু এইফালে দাদা কেইজন কিবা কৈ আছে। চাওক না ভাই। আৰু এইফালে আছে দীপক দা। মই এখেতৰ ঘৰত 1 বছৰ ভাড়া আছিলোঁ, তো তেখেতে লৈ আহিছে বাইকত, ভাল লাগিছে বাৰু, ঠিকে আছে, কোনো কথা নাই। দে আৰু তয়ে ফটো, মোৰ কোনো আপি চাপি নাই আৰু।
বন্ধুসকল আহিলোঁ, একদম ভিতৰত সোমাব নিদিয়ে আৰু ঠাণ্ডা পৰিৱেশ ভাল লাগিছে একদম। অকলে অকলে বম ফটো উঠিছোঁ দিয়ক, ক'ব লাগিব। ইনষ্টাগ্ৰামত পষ্ট দিম, চাব একদম, কমেণ্ট চমেণ্ট কৰিব। আৰু দীপক দা পূৰা ফটো উঠি আছা আৰু মই ইয়াত অকলে লেকচাৰ দি আছোঁ। আৰু এইফালে দাদাকেইজন কিয় দিয়া চলাই আনি পেলাই ফটো উঠিছে বোলে। কৰোণাৰ কাৰণে একদম ঠাণ্ডা মুণ্ডা হৈ গ'ল। এনেই বহুত মানুহ আহিছিলে বোলে, তো দাদাহঁতো আহিছিলে আমাৰ ঘৰ, মই নাহিলোঁ বাৰু। আৰু অকলে ইয়াতে টিকিল টিকিল কৰি যাওঁগৈ আৰু ঠাণ্ডা। ঠাণ্ডা পৰিৱেশ। ওচৰত বহি তামান বতাহ খাই আছোঁ, মানে গৰমৰ বতাহ দিয়ক। বহি আছোঁ, চাওক না কেনেকৈ ফটো উঠিছে মানুহে। চবেই তামান ফটো উঠি আছে আৰু মই ইয়াত মাখি মাৰি আছোঁ। একো বস্তুৱে নাই চাবলৈ। চালোঁ, বহুতো চালোঁ, কি চাম। ভিতৰতো চাবলৈ বহুত ইচ্ছা আছিলে, কিন্তু ভিতৰতো বন্ধ কৰি থৈছে। আৰু ৰিটাৰ্ণ ঘৰত যাম। কিন্তু চখ আহিছিলে ঘৰৰ পৰা আহোঁতে, তো মৰি গ'ল আৰু দিয়ক। আকৌ পুনৰ আহিম, দিয়া দৰ্জাখনতে সোমাই যাম আৰু যাওঁগৈ আৰু ঘৰলৈ ইয়াত। আৰু এনেকৈ পানী খাই ঘৰত ফিটিং কৰি সামৰি দিমগৈ ঘৰত। ঠাণ্ডা মুণ্ডা একদম, কৰোণা টাইমটো। ভাবিছিলোঁ যিটো চখত আহিছিলোঁ, পূৰা ফটো উঠিম, পূৰা ঘূৰিম বুলি, কিন্তু চব বন্ধ। আৰু ঘৰত যাম আৰু বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকক। সকলো ইয়াতে বিদায় দিছোঁ।